ফ্ৰেণ্ডছ, আজি মই লৈ আহিছোঁ এক নতুন এটা ভিডিঅ' আপোনালোকৰ মাজত। তো যেতিয়া চাওক 11:50 বাজে, 12টা বাজিবই। তো মই এতিয়ালৈকে টোপনি যোৱা নাই। তো আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো ভিডিঅ'টো আজি ইণ্টাৰেষ্টিং হ'ব। তো মানে কি হ'ল, আজিৰ ভিডিঅ'টো হ'ব, মই এনেকুৱা ভিডিঅ' আচলতে নবনাওঁ। আজিৰ ভিডিঅ'টো হ'ব যে পইচা কেনেকৈ ইনকাম কৰিব পাৰি এপছৰ পৰা। তো চবেই কৰি আছে। তো মোৰ ফ্ৰেণ্ডে এজনে ফোন কৰি কৈ আছে মই মানে ৰাজি হোৱা নাই। এইবিলাক বাদ দে আৰু, এপছৰ পৰা পইচা ইনকাম কৰা এইবিলাক ফকতে নাই। সেইবিলাক কেইদিন চলে তাৰপিছত বন্ধ হৈ যায়। সেইবিলাক মই নিজে গম পাওঁ, ঠিক আছে। তাৰপিছত ফ্ৰেণ্ডজনে মোক বহুত কিবা কিবি স্ক্ৰীনশ্বট প্ৰমাণ দেখাই পেলাই সেইবিলাক এই বেংকৰ ট্ৰেন্সফাৰৰ সেইবিলাক ষ্টেটমেণ্ট যিমানকেইটা প্ৰুফ আছে মোক দেখালে। মই তাৰপিছত অলপ বিশ্বাস কৰিলোঁ আৰু যে হয় দে, সঁচা হয় আৰু। তাৰপিছত মই এইটো ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ। এতিয়ালৈকে কাকো ইনভাইট কৰা নাই, জইন কৰা নাই। মই এইটো ৰিচাৰ্চো কৰা নাই যে পইচা ইনভেষ্টমেণ্ট কৰিম। মই জাষ্ট এপছটো খুলিছোঁ। তো মোৰ ফ্ৰেণ্ড এজনে কৰিছে, তাততো ঠিকে আছে বাৰু, পইচা সোমায়। তো মই সেইকাৰণে খুলিছোঁ। তো আপোনালোকক দেখাই আছোঁ যে পইচা কেনেকৈ ইনকাম কৰিব পাৰি এপছৰ পৰা। তো ধৰক এইবিলাক এপছ মানে কি, এইবিলাক আপোনাৰ ছফ্টৱেৰ, এইবিলাক কোম্পানী ধৰক বেছি দিন নহয়, 1 বছৰ 6 মাহ, বৰ বেছি 6 মাহ বা 1 বছৰে ধৰক। তো ইমান দিন এইবিলাকত ইনকাম কৰিব পৰা যায়। মানে আগত এটা এপছ আছিল DAP বুলি, ডেপ বুলি। তো সেইটোও মানে এনেকুৱাই আছিল চিষ্টেম। ইনভেষ্টমেণ্ট কৰিব লাগে, ডেইলি কিবা এটা আৰ্নিং দিয়ে, ডেইলি কিবা এটা ইনকাম হয়। ধৰক 500 টকা এটা লগালে, ডেইলি আপোনাৰ 200কৈ এটা ইনকাম হৈছিল। আগৰ এটা এপছ আছিল DAP বুলি, ডেপ বুলি। তো সেইটোত মই লগাইছিলোঁ। তো তাৰ পৰা মোৰ বিশ্বাসটো উঠি গৈছিল। মই তাৰ পৰা পইচা ইনকাম কৰিছিলোঁ, ভালেমান ইনকাম কৰিছিলোঁ, 3 মাহমান ইনকাম কৰিছিলোঁ। তো এইটো এপছ নতুনকৈ আহিছে, লঞ্চ হৈছে, সেইকাৰণে মই ভিডিঅ'টো আজি বনালোঁ। তো চবেই এইটো কৰি আছে, চবেই ইনকামটো পাই আছে ডেইলি। তো এইটো ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগে মই আপোনালোকক লিংকটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত দি দিম তলত। তো আপোনালোকে সেই লিংকৰ পৰা ক্লিক কৰিলে কিবা এটা ৰিৱাৰ্ড পাব। তো মোৰ এই লিংকৰ পৰা ক্লিক কৰিলে আপোনালোকে ৰিৱাৰ্ডটো পাই যাব। তো ইয়াতে আপুনি কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, তো ফাৰ্ষ্টত চাওক, চাইন আপ এনেকুৱা এটা ইণ্টাৰফেচ আহিব লিংকটো ক্লিক কৰাৰ পিছত। তো ফাৰ্ষ্টত আপোনাৰ কি হ'ব, ফোন নাম্বাৰটো ক্লিক কৰিব, বহাই দিব। তাৰপিছত আপোনাৰ পাছৱৰ্ডটো বনাব কিবা এটা নাম্বাৰ চাম্বাৰ দি পেলাই। তাৰপিছত নিক নেম, ইয়াতে আপোনাৰ ফাৰ্ষ্ট নেমটো দিলেই হ'ল। মানে টাইটেলটো নালাগে, ধৰক আপোনাৰ নাম কিবা এটা, ধৰক আৰিয়ান চৌধুৰী, ধৰক আৰিয়ানটো বহাই দিলে হৈ যাব, ঠিক আছে। তাৰপিছত আপোনাৰ যিটো কোড থাকে ইয়াতে, মোৰ ইয়াতে 7NX2F কিবা এটা আছে, এইটো মানে ৰেফাৰেল কোড হয়। এইটো আপোনালোকে চেঞ্জ নকৰিব, চেঞ্জ কৰিলে আপোনালোকৰতো চাইন আপ নহয়, ৰেজিষ্ট্ৰেশ্যনটো ছাকচেছফুলি নহয় মানে। তাৰপিছত আপোনাৰ ইয়াতে কি আছে, SMS ইনভাইটেশ্যন কোড, ইয়াতে আপোনালোকে চেণ্ড কৰি দিব, মানে ইয়াতে OTP বহাব লাগে। OTPটো বহালে হৈ যাব। তো মই অলৰেডি চাইন আপ কৰিছোঁ, ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ। তো আপোনালোকে এনেকৈ ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব। কৰি লোৱাৰ পিছত মই লগ ইন কৰি আছোঁ এতিয়া। তো লগ ইন কৰাৰ পিছত কেনেকৈ ইনভেষ্টমেণ্ট কৰিব লাগে সেইটো আপোনালোকক দেখাই আছোঁ। আৰু এইটোত কি কি ফিচাৰ আছে, কেনেকৈ পইচা ৰিচাৰ্জ কৰিব লাগে, কেনেকৈ ইনভেষ্টমেণ্ট কৰিব লাগে, তো গোটেইকেইটা টপিক এইটো ভিডিঅ'ত মই আলোচনা কৰিম, ঠিক আছে। নেক্সট ষ্টেপ, মই এতিয়া লগ ইন কৰিম। তো মোৰ অলৰেডি চাইন আপ কৰা আছে। চ' মই এতিয়া লগ ইন কৰিব লাগে। লগ ইনত ক্লিক কৰিছোঁ। হ'ব, তো মোৰ লগ ইন হৈ গ'ল। লগ ইন হৈ যোৱাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। তো মোৰ ইয়াতে 23 হৈ আছে, ঠিক আছে। বেলেঞ্চটো 23 হৈ আছে। মই এতিয়ালৈকে ইনভেষ্টমেণ্ট ইয়াতে কৰা নাই। জাষ্ট মই এইটো যিটো 23 এইটো মানে ফ্ৰী পাইছোঁ মই, মোৰ ফ্ৰেণ্ডৰ লিংকৰ পৰা মই কৰিছিলোঁ। তো ইয়াতে 23 এটা সোমাই গৈছে। কেনেকৈ 23 সোমাল, তো আপোনালোকে ইয়াতে পইচা ভৰাই ইনকাম কৰিব পাৰে, আৰু পইচা নভৰাকৈ কেনেকৈ ইনকাম কৰিব মই সেইটো আপোনালোকক কৈ আছোঁ ভিডিঅ'ৰ লাষ্টলৈকে। তো ফাৰ্ষ্টত চাওক, এইটো আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। খোল খালে এপছটো খোল খোৱাৰ পিছত তো এনেকুৱা ইণ্টাৰফেচ আহিছে, মাই টিম, এক্সচেঞ্জ। তো সেইবিলাক নালাগে, আপোনালোক যাব, ইমান ভিডিঅ'টো দীঘলা হৈ যাব যদি চবকেইটা আলোচনা কৰোঁ। তো আপোনালোকে চাই ল'ব অলপমান, ঠিক আছে। চাই লোৱাৰ পিছত আপোনালোকে ফাৰ্ষ্টত আছে টপ আপত ক্লিক কৰিলে ইয়াতে আপোনালোকে কিমান টকা ৰিচাৰ্জ কৰিব, ঠিক আছে। মোৰ এভেইলেবল বেলেঞ্চ 23 হৈ আছে। তো ইয়াতে ধৰক মই ফাৰ্ষ্টৰ প্ৰডাক্টটো চাই লওঁ, কি কি প্ৰডাক্ট আছে। এক মিনিট, চিঅলত ক্লিক কৰিলোঁ। চিঅলত ক্লিক কৰাৰ পিছত চাওক, ইয়াতে আপোনাৰ এটা ৰিকোৱাৰ্ড বুলি আছে, ৰিকোৱাৰ্ড চেলিব্ৰেট। তো ৰিকোৱাৰ্ডটোত চাওক আপোনালোকে, এইটো মানে মিনিমাম ইনভেষ্টমেণ্ট ইয়াতে 290 যদি ৰিচাৰ্জ কৰে, ইয়াতে আপোনাৰ একদিনৰ কাৰণে পাব 435। তো একদিনত যদি আপুনি 290 কৰিলে, এইটো ভেলিডিটি একদিনেই থাকে। তো এইটো নেক্সট ডে আপুনি 435 পাই যাব 24 আৱাৰ্ছত।
এইটোত মানে ইনভেষ্টমেণ্ট কৰিলে। তো মই স্পেচিফিক চাই যাওঁ। ইয়াতে আপোনালোকৰ যিটো ফাৰ্ষ্টৰ যিটো প্ৰডাক্ট আছে, তো ইয়াতে আপোনালোকে পাৰ্চেছ কৰিব লাগে। এটা কৰিলেও হ'ব, আপোনালোকে এইটো 50টালৈকে পাৰ্চেছ কৰিব পাৰে। এইটো প্ৰডাক্ট যিটো প্ৰডাক্ট নাম্বাৰ 1 ইণ্ডাষ্ট্ৰিয়েল টেকন'লজি প্ৰডাক্টছ 1, তো এইটো আপোনালোকে 50টালৈ কিনিব পাৰে এটা মানুহে। তো এইটোত ক্লিক কৰাৰ পাছত চাওক, ইয়াতে আপোনাৰ 579 মানে 580 টকাই ধৰক, 600 টকাৰ আশে পাশে আৰু 579। ইয়াতে আপোনালোকৰ ডেইলি ইনকাম চাওক 231, 231 টকা 60 পইচা। তো এইখিনি আপুনি ডেইলি পাব। ডেইলি কিমান দিনলৈকে? 35 ডেজ, 35 দিন, 1 মাহ 5 দিন আৰু। তো টোটেল আৰ্নিং হ'ব, তো টোটেল আপোনালোকে ইয়াৰ পৰা ইনকাম হ'ব 8100 টকা। তো 580 টকা লগোৱাৰ পিছত আপোনালোকৰ এইটোৰ পৰা আপোনালোকৰ 1 মাহত কিমান টকা আহি আছে? 8000 টকা আহি আছে। ঠিক আছে, তো মই বেছি নকৰোঁ, মই এইটোৱে কৰিম ৰিচাৰ্জ। 579টো মই ৰিচাৰ্জ কৰিম, মই আজি ৰিচাৰ্জ কৰিম। তো তাৰপিছত আপোনালোকৰ নেক্সট কি আছে মই চাই আছোঁ। নেক্সটত আপোনালোকে আহিব বেক কৰি, এইবিলাক কেঞ্চেল মাৰি দিব, মে বি লেটাৰ। তাৰপিছত আপোনালোকে এইটো এতিয়া আপোনালোকে ক'ব যে ৰিচাৰ্জটো কেনেকৈ কৰিম, ইনভেষ্টমেণ্টটো কেনেকৈ কৰিম। ফাৰ্ষ্টত আপোনালোকে ৰিচাৰ্জটো কৰিব লাগিব। ৰিচাৰ্জটো কৰিবলৈ গ'লে টপ আপত ক্লিক কৰিব। টপ আপত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে 579 ফাৰ্ষ্টৰ যিটো প্ৰডাক্ট আছিল 579ত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ ছিলেক্ট দ্য ডিপ'জিট চেনেল, তো ইয়াতে আপোনালোকৰ নাম্বাৰ 1টো ছিলেক্ট কৰি দিব। তো নাম্বাৰ 1টো ছিলেক্ট কৰি দিয়াৰ পিছত কনফাৰ্ম মাৰিব। ৰিচাৰ্জ অৰ্ডাৰ ফেইল। চাওক 870 টকা ৰিচাৰ্জ কৰি চাওক কি দেখাই আছে ৰ'ব। ৰিচাৰ্জ অৰ্ডাৰ ফেইল। তো মই বেলেগ এটা চেনেলত চাওঁ। ঠিক আছে, তো এনেকুৱা যদি ৰিচাৰ্জ অৰ্ডাৰ ফেইল দেখায়, তো আপোনালোকে চেনেল বহুতকেইটা চেনেল আছে ৰিচাৰ্জ চেনেল, তো নেক্সট এটা চেনেল ছিলেক্ট কৰি ল'ব। তো মোৰ 2 নম্বৰ চেনেলত হৈ গ'ল। এনেকুৱাকৈ আপোনালোকে ট্ৰাই কৰি ৰিচাৰ্জ কৰিব। ইয়াতে আপোনালোকৰ অপশ্যন আহিব ফোনপে', গুগল পে' আৰু UPI ID, তো যিটোত আপোনালোকে ৰিচাৰ্জ কৰে ৰিচাৰ্জ কৰিব পাৰে। তো ইয়াতে আহিছে পে'টিএম, ফোনপে', গুগল পে', UPI পে', তো আপোনালোকে ইয়াৰ পৰা ৰিচাৰ্জ কৰিব পাৰে। ঠিক আছে, মই এতিয়া ৰিচাৰ্জ নকৰোঁ, এতিয়া মই বেকত যাই আছোঁ। কেঞ্চেল, মে বি লেটাৰ। এতিয়া যিটো ফ্ৰী ইনকাম মই কৈছিলোঁ যে ডেইলি ফ্ৰী ইনকাম কেনেকৈ কৰিব, এটা আছে আপোনালোকে ইনভাইট কৰি, যদি আপুনি কোনো ফ্ৰেণ্ডক শ্বেয়াৰ কৰি দিয়ে এপছটো, আপোনাৰ লিংকৰ পৰা যদি কৰে, তাৰ পৰা কিবা এটা কমিশ্যন পাব আৰু কি বুলি কয় আৰু এটা ৰিৱাৰ্ড পাব। ইয়াতে চাওক স্পিৰিট ক'ত ক্লিক কৰিলে ইয়াতে যিটো লিংক হৈ আছে, এইটো লিংকত যদি আপোনালোকে শ্বেয়াৰ কৰি দিয়ে, কপি লিংক কৰি কিনে যদি আপোনালোকৰ ফ্ৰেণ্ডৰ হোৱাটছআপত পঠাই দিয়ে, তো আপোনালোকে ইনকামটো পাই যাব, যিটো ৰেফাৰেল ইনকাম আছিল। তো মই বেকত আহিলোঁ। বেকত অহাৰ পিছত ফ্ৰী ইনকামটো কেনেকৈ কৰিব পাৰি সেইটো চাই আছোঁ। তো ডু টাস্ক, ফাৰ্ষ্টত যিটো আছে ডু টাস্কত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত মই অলৰেডি কৰিছোঁ। চাওক চাইন ইন এভৰি ডে, যদি আপুনি ধৰক আজি কৰিছে, তো কালি আকৌ নেক্সট ডে পাব। এই ইয়াতে চাইন লিখা আছে, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ পইচাটো সোমাই যাব একাউণ্টত। ঠিক আছে, এতিয়া পইচা উইথড্ৰ কেনেকৈ কৰিব, ইয়াতে আপোনালোকে আহক উইথড্ৰত যাই কিনে বেংক ডিটেইলছ ভৰাই দিব। ফাৰ্ষ্টত উইথড্ৰ এমাউণ্ট, ক্ৰিয়েট পাছৱৰ্ড, যিটো আপোনালোকে পাছৱৰ্ড বনাইছিল, কৰাৰ পিছত উইথড্ৰটো বেংকত হৈ যাব। ঠিক আছে, যদি কিবা প্ৰব্লেম হয় মোক কমেণ্ট কৰিব, কমেণ্ট বক্সত কমেণ্ট কৰিব, মই জনাই দিম। আজিৰ কাৰণে এইখিনি আছিল। যদি কিবা এটা ষ্টেপ ৰৈ যায় তো ক্ষমা কৰি দিব, কিবা এটা ভুল হ'ব পাৰে মোৰ ভিডিঅ'টোত। চ' আজিৰ কাৰণে এইখিনিয়ে আছিল।